আহি আছে বিদায় মেকআপ নষ্ট হ'ব যে সেইটো কাৰণে ओए ऊर्जा काले कावा तेरे मुंह बिच खंड पावा ले जा तू संदेशा मेरा मैं सदके जावा बागों में फिर झूले पर गया पक गया मिठिया अंबिया गद्दार तू খন চালে নে আপোনালোকে প্ৰথমতে এইটো সুধিছো প্ৰথমবাৰ আহিছে নেকি বজালি আসাম চেনেলত প্ৰথমবাৰ অভিনয় কৰাৰ কাৰণে আহিছে আপোনালোকে আশীৰ্বাদ কৰিব এক্টিং কেনেকুৱা কৰে মই নাজানো আৰম্ভণিহে এয়া মাত্ৰ আশীৰ্বাদ কৰিব আৰু এয়া হৈছে স্নেহা পাঠশালাৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ ভিডিঅ'ৰ আৰম্ভণি আৰবি ব্লগছৰ হেডলাইনটো কৈ আছোঁ আজি চলি আছে বিদায় বিৰিণাৰ প্ৰথম দিনৰ শ্বুটিং তো বাকীখিনি মোৰ মানে চেনেলৰ মালিকে কৈ দিব আৰু মইতো জানেই কেমেৰামেন পাছফালে থকা ইফালে কেমেৰা ৰেডি কৰি দিছে কেমেৰা এতিয়া শ্বট ল'ব আৰু আজি আমি আহিছোঁ মেকিং আৰম্ভ হ'ব আজিৰ পৰা আপোনালোকক সম্পূৰ্ণ মেকিং মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই মানুহখিনি চিনাকি কৰি দিবলৈ ওলাইছোঁ আপোনালোক এয়া হ'ল ভিলেই আপোনাৰ যে চিন্তি আছে চবৰে অকণমান কৈ দিব আপুনি মনটো চাফা বনাব লাগিব তেতিয়াহ'লে আৰু এইফালে আছে আমাৰ নবিতা নামটো মই ভাইৰেলে কৰি দিলোঁ বাৰু নবিতা কেনেকুৱা অনুভৱ হৈছে শ্বুটিঙত বহুত দিনৰ মূৰত শ্বুটিং বুজিছে গতিকে মনত ৰাখিব এই ব্লগছৰ তলতে এই চিনেমাখনৰ লিংকটো দিব যেতিয়া চিনেমাখন ৰিলিজ হ'ব গতিকে চাবলৈ যাব আপোনালোকে চাবই আপোনালোকে জানো চাব বুলি আপোনালোকক মই যদি কথা নিদিওঁ তথাপিও চাব এইটো জানো আৰু চাই কমেণ্ট কৰিব কিন্তু কেনেকুৱা পালে চাই কমেণ্ট কৰিব কমেণ্টবিলাক যাতে আমাক সাহস দিয়ে কমেণ্টবিলাকে যাতে আমাক আটামাজি চাটাকলি কৰি নিদিয়ে বহুত ভাল এক্সাইটেড মানে কি বহুত এক্সাইটেড আজি এনেকুৱা হ'ব চিনেমাখন চাওঁ আমি কিমান আগবঢ়াই লৈ যাব পাৰোঁ আৰু আহি আছে বিদায় বিৰিণা বজালি আছামত আৰু এই শ্বুটিং ভিডিঅ'টো এইটো চেনেলত দেখা হ'ব আৰবি ব্লগছত সকলোৱে চাব আৰু ফিল্মখন কাহিনীটো বহুত ধুনীয়া কাহিনী তাৰোপৰি কোৱালিটিবিলাকো বহুত ভাল হৈছে ভিডিঅ' কোৱালিটি ভাল হৈছে আৰু কেমেৰা আমি বহুত বেলেগ কেমেৰা এইবাৰ ইউজ কৰিছোঁ গতিকে গোটেইখিনি বস্তু চাই সকলোৱে ভাল পাব বুলি আশা আছে চাই থাকক আপোনালোকে বাই বাই নবী হাই আপোনাৰ ডৰেমনটো ক'ত আছে তোৰ নাম ফাল্টু আমাৰ এক্টৰ হিৰোজ নমস্কাৰ কি আপোনাৰ খবৰটো কি আজি আপুনি ইমান দেৰিকৈ কি হৈছে বঢ়িয়া মানে আপুনি এতিয়া ফালি দিবনে আপুনি ফালি গাত লৈ গেঞ্জি চেঞ্জি মাৰি হ'ব যোৱাবাৰো গ'লে তুমি যোৱা বাৰু কেমেৰা বিচাৰ দুইটা পাৰ্মিশ্যন দিব লাগিব পাৰ্মিশ্যনটো থ'ব লাগিব তেনেহ'লে যোৱা বাৰু ময়ো অফিচত যাম এই গাড়ীখন যাবা দিম ওচৰত যা ওচৰত যা
এটা হেৰি কি কয় কইনাই এটা যাই যাই কইনা ঘৰতে বহি আছে এতিয়া কইনাই আপোনালোকক কিবা এটা ক'ব মানে আমাৰ যিখন বিদায় বিৰিণা আহি আছে এই বিদায় বিৰিণাখনত কইনাই আপোনালোকক কিবা এটা ক'ব খাবা বহুত সুন্দৰ অলপ পঢ়াৰ দাম আছে নালাগে না সকলোৱে চাব আৰু মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কেনেকুৱা পালে বেল আইকনটো বজাই দিব টং টং বাই বাই আৰু এইফালে আমাৰ ধৰা কেনেকুৱা বেলেগ আজি কেনেকুৱা প্ৰথম ধৰা হৈছে চাগে বহুত ভাল লাগিছে নিশ্চয় কেতিয়াবা আমাৰ মনটো ভালকে নেকি আছে এটা ফটো মোবাইলত ভগৱানৰ মনৰ কামনা ৰেডি আইবা মাতিবা একশন একশন মাতি 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 দাদা কাম করে তুমি না তই রেডি যাও আর ফারুক খালি যা বুঝা আরম্ভ করছ আর আরম্ভ করছ কানবা কইনা হইছে বিয়া হব নিশ্চয় বিয়া হব আজি আপোনালোক নকল বিয়াখন খুৱাব আচল বিয়াখন খুৱাব আৰু নিমন্ত্ৰণ আমি আমাৰ চেনেলতে দিম নহওক আজি নকল বিয়াখন আমি খাই দিম বন্ধুসকল ৰাতি চলি আছে
মৰিলা নেকি? এয়া দৰ্শক মণ্ডলী, এয়া কেমেৰামেন। এইবাৰ এক্টিঙত আছাতো? এইবাৰ এক্টিঙত আছা? ছাৰপ্ৰাইজ মজা। বন্ধুসকল, আজি আমাৰ ৪ৰ্থ দিন শ্বুটিঙৰ আৰম্ভণি। এয়া মানুহ এইফালে মৰিব চিৰৈ চাই থাকক, আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মোৰ কৰ্ম হৈছে এয়া স্কিপ কৰি আছো মই। সবিতা লাগি গ'ল এইফালে আছে মোৰ এচিষ্টেণ্ট কেমেৰামেন ব্লগিঙৰ, এইফালে আছে হিৰইন। কেনেকুৱা অনুভৱ আজি? বহুত গৰম, ৰ'দ বহুত ৰ'দ দিছে। তাৰ মাজতো আমি যিমান ধৰিলেও শ্বুটিং কৰিব লাগিব। মেকআপ গেলি গৈছে নেকি? মেকআপ ভাল হৈছে। ৰিলছ অফ টাইমত ৰিলছ বনাব। এইফালে আছে আৰু নাই, AK-47 মূৰত দিব। নবিতা পানী দিছা না? গোটেই শৰীৰটো তিয়াই দিব লাগিছে। মই গৈ আছো, তই সাজু থাক। সৰি গাইছ, কেমেৰা কোৱালিটি কলা হৈছে। ছাতা লৈছা তো? ছাতা লৈ এক্টিং কৰবা নেকি? বহুত ৰ'দত মানে ছাতা নাওকে নৰি। আজি ৰ'দত কলা খাই যাবা, কিন্তু কেনেকুৱা তেতিয়া ভাল লাগব না? ছাতাটো বহুত ডাঙৰ, ছাতাটো এইটো তোমাৰ নিচিনা 5জনমান ধৰিব। কেমেৰামেন আৰু এচিষ্টেণ্ট কেমেৰামেনে সেইফালে কেমেৰা শ্বুটিং কৰি আছে। বুকুৱে বুকুৱে আছে চিৰদিন এই নিবিড় মৰম, ছিঙিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া অনাবন্ধ। জীৱনৰ আছে দুখনিৰে উকা, উৰিবলে আছে আকাশ, উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত ঘৰ। নমস্কাৰ বন্ধুসকল, মানে ৰাতিপুৱাৰ আপোনালোকক অলপ জনাইছোঁ, মানে মোৰ ফালৰ পৰা গুড মৰ্ণিং। আশা কৰোঁ দিনটো আপোনালোকৰ ভালে কুশলে যাওক, মানে আমাৰো যাওক, কাৰণ কিবা এটা বস্তু দলিয়াই দিলে বোলে নিজৰ গালৈ গুচি আহে, গতিকে সেইকাৰণে কৈছোঁ আপোনালোকৰ ভাল হওক, মানে আমাৰো ভাল হওক। চ' আৰম্ভ কৰিছোঁ আজিৰ এই যে অলপ আগতে গানটো গালোঁ, এই গানটো ক'ৰ পৰা গাইছোঁ। এটা এপিছড আছিল আমাৰ DD নেশ্যনেল গুৱাহাটীত। এই এপিছডটোৰ নাম কি আছিল? সেই এপিছডটোত এই গানটো প্ৰায় আমি শুনি থকা আছিলোঁ। হয়তো সেই সময়ত ব্লেক এণ্ড হোৱাইট টিভি থাকিব পাৰে। মৃত্যুৰ মানে যন্ত্ৰণা। মৰিলে
ফিনিশ ইউৰ ফেস যেতিয়া চলিছে একদম তোমাৰ বেলেন্স জিৰো হৈ যাব Very good total actor, brain very good. stop হৈ যাব ধৰি থাকক এটা জম দে তুমি ধৰি থাকক action নিশা থাক দটাই ready থাক না না jump action কি কৰা তুমি কাৰ লগত আজি কোনটো কথা কৈছা মিছি কি আহা দাদা 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 কেই পেক মাৰিলে আপুনি দাদা action কি ক'লা তুমি কাৰ লগত ৰাতি কথা কৈছা পানী মিক্স হ'ব নেকি আৰু এতিয়া পানী মিক্স হ'ব মানে না এয়া বটলত কাঁচৰ বটলত এয়া লাল চাহ ভৰাই আনিছে ইহঁতে এতিয়া মাল খাব মানে মাল খোৱা চিন আছে মানে কি বুজি পাইছে মানে কি জানে বুজা নাই কওকচোন আপুনি ভালদৰে পিয়েংগে হম তো মাল পিয়ে মাল নাস্তাও আহি গ'ল বুট বুটেদি মাল খাই নেকি বুটেদি মাল খায় কিন্তু এইটো বুটেদি আমছে ল'ব লাগে সেকেন্ড টাইম কৰি সেন্দুৰি গ্লাস দিলে জানা হে ইলা ল'ব লাগে ভাজি ভাজি দিতে ভাল লাগে নাজানো আৰু মজা মজা লৈ যাম শৰ্মা উৎপল শৰ্মা কেনেকুৱা গৰম কিয় মাল পুৰা খাবনে আজি কিন্তু নিচা নহ'ব যিমান খালে লাল চাহ বনাইছে গৰম নেকি মালটো গৰম দিগদাৰ নৰ্মাল এক্সন এক্সন মাজত গাজি আছে এটা ইফালে কেমেৰামেন এইফালে আমাৰ আৰু কেমেৰামেনে কেমেৰা ছেটিং কৰি আছে এইফালে ভাইটি কলা হৈছে অলপ চিনেমাৰ কথা এইবাৰ চিনেমাখন কেনেহেন হ'ব বহুত ভাল বনি আছে বিদায় দিলি না আপুনি ষ্টেটাছটো মাৰিব নালাগিছিল অলপ মানে চোৰাংভাৱে কৰি থাকিব লাগিছিল কামটো আহিছে কেলে তো কি একট নবিতা নেকি নবিতা নবী হাই আপোনাৰ ডৰেমনটো ক'ত আছে ডোন্ট আন্ডাৰএস্টিমেট ফাল্টু